মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক বৈচিত্ৰ্যময় অসমৰ দ্বিতীয় পাঠখনৰ আমি আদি পাঠ নামৰ যিটো পাঠ আছে সেই পাঠটো আলোচনা কৰিম। আমি জানো যে আমাৰ অসমৰ প্ৰধান নদী দুখন, এখন ব্ৰহ্মপুত্ৰ আৰু আনখন বৰাক। এই ব্ৰহ্মপুত্ৰৰ বৰাকৰ দুয়োপাৰে আমাৰ অসমৰ জনবসতি হৈ আছে। এই ভৌগোলিক এলেকাত যিবিলাক জনগোষ্ঠী আছে সকলোবোৰ একে জনগোষ্ঠীৰ নহয়, আমি এই কথা জানো। আমাৰ অঞ্চলতে বিভিন্ন জনগোষ্ঠীৰ লোক আমি দেখা পাওঁ। গতিকে গোটেই অসমতে তেনেকুৱা বিভিন্ন ধৰণৰ জনগোষ্ঠী, জাতি জনগোষ্ঠী, নৃগোষ্ঠীয় লোক বসবাস কৰি আছে আৰু এই নৃগোষ্ঠীয়সমূহৰ পৰিচয়েৰে আমাৰ এই দ্ৰুত পাঠখন, বৈচিত্ৰ্যময় অসম দ্ৰুত পাঠখনত পাঠবোৰ সন্নিৱিষ্ট কৰা হৈছে, যাতে আমি এই জনগোষ্ঠীসমূহ, যিবোৰ জনগোষ্ঠীয়ে অসমখনৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থাকি অসমৰ ভাষা, সংস্কৃতি আৰু জাতি গঠন প্ৰক্ৰিয়াত অংশ লৈছে, আমাৰ জাতীয় জীৱনলৈ তেওঁলোকৰ বৰঙণি সম্পৰ্কে আমি এই পাঠসমূহৰ জৰিয়তে জানিম। আৰু তাৰে প্ৰথম পাঠটো আদি পাঠ হিচাপে যুগুত কৰি দিছে, আৰু এই আদি পাঠতে আমি জনগোষ্ঠী কিছুমানৰ চমু পৰিচয় আমি লাভ কৰিবলৈ সমৰ্থ হ'ম। এতিয়া ইয়াত লিখা আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বিস্তীৰ্ণ দুয়োপাৰৰ বিভিন্ন ভৌগোলিক অঞ্চলসমূহত অৱস্থিত পাহাৰ ভৈয়াম জান-জুৰি উপনদী হাবি-বননিৰে অসম এক বৈচিত্ৰ্যময় দেশ। এই বৈচিত্ৰ্যময় ভৌগোলিক অৱস্থাসমূহত ভিন্ন ভাষী, ভিন্ন সংস্কৃতিৰ বিভিন্ন জাতিৰ বাসস্থান। এই জনগোষ্ঠীসমূহ ভিন্ন ভাষা আৰু ভিন্ন পৰিচয়ৰ অনৈক্যৰ মাজত অসমীয়া হিচাপে এক ঐক্যৰ সৃষ্টি কৰি আদিকালৰ পৰা বসবাস কৰি আহিছে আৰু প্ৰব্ৰজিত নতুনকো আদৰি লৈছে। এনে অসমবাসীৰ কিছু জনগোষ্ঠীৰ চমু পৰিচয়েৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগবঢ়োৱা হৈছে। গতিকে আমি এটা কথা জানো যে অসমখন এখন বৈচিত্ৰ্যপূৰ্ণ ঠাই। ইয়াত যিমান নদী আছে, ঠিক তেনেদৰে পাহাৰ আছে, সমতল ভূমি আছে। এনেকুৱা বৈচিত্ৰ্যময় প্ৰাকৃতিক পৰিৱেশত এফালে যেনেকে কাজিৰঙাৰ দৰে অভয়াৰণ্য আছে, ঠিক তেনেদৰে ব্ৰহ্মপুত্ৰ, বৰাক দুখন নদী আছে, ঠিক তেনেকৈ উপনদী আছে। আৰু এই নদী উপনদীসমূহেৰে পৰিবেষ্টিত ভৌগোলিক এলেকাত, পাহাৰ পৰ্বতৰ পৰিবেষ্টিত ভৌগোলিক এলেকাত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী বাস কৰি আহিছে। সমিলমিলেৰে এই অসমবাসীখিনি আমি চমু পৰিচয় এই পাঠটোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ম। ইয়াত এতিয়া প্ৰথমে দিছে কৈৱৰ্তসকলৰ কথা। কৈৱৰ্তসকল অতি বিনয়ী, অতিথিপৰায়ণ সম্প্ৰদায়। নামনি অসমৰ কৈৱৰ্তসকলে নিজকে নমঃশূদ্ৰ বুলি পৰিচয় দিয়া দেখা যায়। কৈৱৰ্তসকলক জালিয়া বা হালৈ বুলিও কোৱা হয়। গতিকে আমি এই কৈৱৰ্তসকলৰ বিষয়ে আমি চমুকৈ এইটো কথাই জানিব পাৰোঁ যে কৈৱৰ্তসকল অসমৰ খিলঞ্জীয়া লোক, আৰু এই খিলঞ্জীয়া লোকসকলক আমি কেইবাটাও নামেৰে জানো। সেয়া হৈছে জালিয়া বা হালৈ, আৰু নামনি অসমত সেই একেখিনি মানুহে, একেখিনি কৈৱৰ্ত লোকে নিজকে নমঃশূদ্ৰ বুলি পৰিচয় দিয়ে। আৰু এই কৈৱৰ্তসকলৰে আটাইতকৈ ডাঙৰ গুণ হৈছে তেওঁলোক বিনয়ী আৰু অতিথিপৰায়ণ স্বভাৱৰ। আমাৰ অঞ্চলতো তেনেকুৱা কৈৱৰ্ত লোক আছে, আমি সেইটো কথা জানো। ঠিক তেনেকৈ তাৰ পিছৰ জনগোষ্ঠীটো ইয়াত দিছে বনিয়াসকলো আমাৰ অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী। তেওঁলোক ভাৰতৰ অন্যান্য ৰাজ্যতো বিস্তাৰিত হৈ আছে। এই বনিয়াসকল ইতিহাসৰ কোনোবা এটা ঠাইত অসমলৈ আগমন ঘটিছে বুলি কোৱা হৈছে, আৰু তেওঁলোকে আগমনৰ পিছত
হাড়ে হিমজুৱা অসমীয়া হৈ পৰিছে। তোমালোকে এইখিনিতে এটা কথা জনাই থওঁ যে অসমখন বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজিত লোকেৰে গঠিত। মানুহ ইয়াত বসবাস কৰি আছে। বিভিন্ন ঠাইৰ লোকে অসমখনত প্ৰব্ৰজন কৰি আছে। যদিও ইয়াত অতীজৰে পৰা কিছুমান থলুৱা লোকে অসমখনত বসবাস কৰি আছিলে, তথাপি বিভিন্ন ঠাইত বিভিন্ন কালক্ৰমত অসমলৈ মানুহ আহিছে।